মুখখন বৰ মিঠা মিঠা লাগিছে পেকেট চালক দেচোন কোনোবা এটা মোৰ পইচা নাই নহয় অকল 2 টকা আছে ই ল'ব ইয়াৰ কালিটো খোলা আজি পানী অকল লাগিছে মই গৈ আহোঁ আজি মিলা 2 টকা আছে মোৰ অকল 2 টকা আছে সদায় তই তেনেকে 2 টকা থকে গৈ থাক মোৰ ওচৰত 2 টকা আছে আৰু হ'ব দে গোটেইকেইটা 2 টকা মিলাই খাম মোক কেইটা দিবা তই এইটো দিব লাগে পেকেটটা দেচোন ফিল্ম পেকেট দে 20 টকা পেকেটটা দে শিখোৱাই দিছোঁ এই 10 টকাটা মই এইটো এতিয়া মিলাই মেলি দি আছো তো আৰু 10 টকাটা পাম আৰু লেখা লেখি চিষ্টেম না তখন আগেও বহুত আছে ছুটি আমি গাঁও গম পাইছো দিমেই নহয় ইয়াৰ আৰে এতিয়া দি দে আৰে দোকানত আৰে মই নিদিওঁ নেকি মই নিদিওঁ নে কিনো গম পাইছো আমালৈ চাব লাগিব ন হ'ব চাম নহয় আমি আছোৱে ন এতিয়া আছো ই আনি দিব অনলাইন মাৰি দে কিবাৰ আছে এইটো অনলাইন মোবাইলতে থাকিছে আৰে মাৰি দে মোবাইলটো লৈ আহিম হ'ব দে মোৰ বাইকখন ৰাখি থ বাদ দে তো পইচা 20 টকা নিদিলে বাইকখন ৰাখি থৈ দে 20 টকা আনি দিম তোক এতিয়া আৰে এইটো কথা মাৰি দেচোন পইচা 20 টকা কাৰণে ইমান লাগি আছে 20 টকা হ'ব নহয় আছো তই ৰৈ থাক ঠিক আছে ইয়াৰ নাম সাগৰ মাক বাপেক কোনো নাই বৰ্তমান ই অকলশৰীয়া কিন্তু হঠাৎ ইয়াৰ জীৱনলৈ এজাক ধুমুহা নামি আহিল সেই ধুমুহাজাকে ইয়াৰ জীৱনটো বৰবাদ কৰি থৈ গ'ল সেই ধুমুহাজাকনোকে জানিবলৈ এই চুটি ছবিখন শেষলৈকে চাই থাকক এই কাগজবোৰ চা এই কাগজবোৰৰ ওপৰত ঘৰ বাহিৰলৈকে ওলাই দিবলৈ ভয় লাগে বাৰ্বি এনেকুৱা কি কৈছে নেপায় নহয় এনেকৈ ক'ব মন্দি তুমি বেয়া পালো তোমাক কথা এটা কওঁ তোমাক পাগল বুলি কোৱাৰ আগত 1000 বাৰ ভাবি চাবা তোমাৰ নিচিনা ছোৱালীবোৰৰ কাৰণে আমাৰ নিচিনা ল'ৰাবোৰ পাগল হ'বলৈ বাধ্য হয় এই আমাৰ ঘৰ নিদি তাক কেনেকৈ কথা ক'ব লাগে একোৱেই নাজানে ওটা চৰি হা মনটো ক'ব নালাগিছিলে চৰি ক'লে সকলো কথা শেষ হৈ নাযায় তুমি জানা জানো ইয়াৰ লগত কি হৈছিল দাদা ক'ব নেকি দিয়া নাই তাই যদি তেখেতৰ লগত কি হৈছিলে শুনা তেন্তে আজি 3 বছৰ মানৰ আগত তই মোক কিমান ভাল পাওঁ সেইটো আৰু সুধিবলগীয়া কথা নে তই দেখোন জানই মই তোৰ কাৰণে সকলো কৰিব পাৰোঁ পিছে তই কচোন তই মোক কিমান ভাল পাওঁ তোক মই নিজতকৈও বেছি ভাল পাওঁ সঁচা সঁচা আকৌ তই মোক কেতিয়াও এৰি নাযাবি দেই কেতিয়াও নাযাওঁ এই মানুহে দেখিব কি হ'ল তুমি সদায় মোকতো ভাল পাওঁ ন পালেও আকৌ মানুহলৈ ভয় কৰি তই মোক ভাল পাবিনে মানুহলৈ ভয় কৰা ছোৱালী মই নহয় আকৌ ঐ মোক ঘৰত গম পালে থব এতিয়া যাওঁ দে হ'ব যা যা ঐ লক্ষ্মী তই আজিকালি ইনষ্টাগ্ৰামৰ ৰিলচ বনাও নাই এই আমাৰজনে নিদিয়ে আকৌ বনাবি আকৌ ইমান ভিউজ পাওঁ অঁ বনাব লাগিব ঐ লক্ষ্মী কি কথা কৈছ ইমানকে কি কথা কৈছনো অঁ খুৰী দেউ আহকচোন আহক বহকহি তহঁতক দেখি কথা এটা মনত পৰিলে কালি কি দেখিলো মোৰ চকু কপালত উঠিলে নহয় কি দেখিলেনো কালি ভাস্কৰৰ জীয়েকে সাগৰে একদম এনেকে ধৰিছে নহয় হেৰু মোৰ লাজতে তোক নাইও মোৰ নিজৰে লাজ লাগিছে হেৰু মোৰ জহনি সঁচাকে আকৌ মই এনেই ক'ম নে লোকৰ কথা তেনেকে ফেদিনাই থকা মোৰ অভ্যাস নাই চম্পা নকলেও নোৱাৰো অঁ খুৰীদেউ আপুনি লোকৰ কথা এঘৰৰ পৰা সিঘৰত কৈ পোৱা স্বভাৱটো অকণমান এৰক নহ'লে বুঢ়া বয়সত আপুনি কোনোবা এদিন মুখ থেকেচা খাব তই এনে সতী নাইজনী
চালা পাহৰিছিলে নহয় কাম অলপ আছিলে তোক দেউতাই মাতিছিলে যাবিচোন এপাক ঠিক আছে মই এপাক যাম দে ঠিক আছে ঐ সাগৰিকা তহঁতৰ পিছে প্ৰেমৰ চিনেমাখন কিমান দূৰ আগবাঢ়িছে আগবঢ়া আকৌ সোনকালে ঘৰত নহ'লে ইমান দিন মা দেউতাই ৰাখি নথব নহয় তহঁতৰে ভাল আৰু দে ঘৰত চবে গমেই পায় আৰু তহঁতৰ কাৰো আপত্তিও নাই সেইটো বাৰু হয় কিন্তু তয়ো অলপ লাগি থাকচোন কিজানিবা সাগৰৰ কিবা এটা হয়েই ঐ একে চাগে কেতিয়াবা পৰা ৰৈ আছে আমি সোনকালে যাওঁ বৈ গৈ যাওঁ আজি ইমান দেৰি হোৱা নাই এজনী তাকে তুমি কৈছা জানো কৈ আহিছো ইমান দেৰি কৰিছা তোমালোক আমি বাৰু এনেকৈ লগ কৰি থকাটো ভাল হৈছে জানো সোনকালে ভাল কাম এটা বিচাৰ আকৌ আমাৰ সপোনবোৰ সপোন হৈয়ে ৰ'ব নহ'বা এনেকৈ নকবিচোন ৰ যিমান পাৰোঁ মই বিচাৰি আছোঁ দেখোন ঐ তুমি যে ইণ্টাৰভিউটো দিছিলা ৰিজাল্ট কেতিয়া দিব ন শুনিছোঁ 11 তাৰিখে দিয়া কথা আছে যদি এইবাৰ ইণ্টাৰভিউটো ভাল হৈ যায় তোমাক উঠাইহে লৈ যাম আৰু কেনেবাকৈ যদি তোমাৰ চাকৰিটো হয় নহয় তেতিয়া তুমি মোক কি দিবা ন কি লাগিব মই তাকে দিম চব লাগে চবেই দিম সঁচাকেনে সঁচাকৈ দীপৰ লগত তইতো চৰকাৰী চাকৰি অনলাইন কৰিব পাৰিলিহেঁতেন পইচাৰ সুবিধা হ'ব সেইকাৰণে অনলাইন কৰিব নোৱাৰিলোঁ ঐ সাগৰিকা তহঁতৰ হ'ল যদি যাওঁ বৈ তই দেখিছ যে শাৰী আছো তই অকল কাজিয়া লাগু লাগুকে থাক এইবোৰ কথা বাদ দে তই কেনিবা গৈছিলে মোৰ ওচৰলৈ আহিছ মোৰ মানুহজনৰ ওচৰলৈ আহিছ আকৌ আৰুনো কাৰ ওচৰলৈ যাম অ' হয় নেকি গোসানী তোৰ অকলশৰে বৰ কষ্ট হৈছে ন সেইকাৰণে কওঁ সোনকালে বিয়াখন পাত বুলি তই অকল বিয়া বিয়া কৰি নাথাকিচোন আৰু এইবিলাক কামনো কি আৰু সদায় কৰি অভ্যাস হৈ গৈছে সাগৰ আজি আমাৰ ঘৰৰ ওচৰলৈ আহিবিচোন তোৰ কাৰণে কিবা এটা লৈ থোৱা আছে ঠিক আছে হ'ব দে যাম ঐ হ'ব তই যাবি আকৌ মই যাওঁ দে ন ঠিক আছে দে এই তই কেতিয়াবা আহিলি নি নাই অকণমান দেৰি হ'ল হোৱা এইটো চা বা মোৰ কাৰণে গিফ্ট লৈ আহিলি চাচোন চা কেনেকুৱা লাগিছে তই দিয়া বস্তু বেয়া হ'বনে তোৰ কাৰণে মই গিফ্টটো আনিলো তইনো মোৰ কাৰণে কি আনিছ তই দেখোন জানই হাজিৰা কৰি যিকেইটকা পাওঁ গাঁওবুঢ়া ৰাতিকৈ ধাৰ মাৰোঁতে যায় আৰু তোক কেনেকৈ গিফ্ট দিওঁ তই কচোন হ'ব তয়ে বহি থাক মই যাওঁ আজিকালিৰ যুগত পইচা নহ'লে একোৱে নাই যাৰ ওচৰত পইচা আছে তাৰ ওচৰত সকলো আছে আজি উপলব্ধি কৰিছোঁ ক'ত যাওঁ এই গাঁৱৰ দিশত কাম এটা আছে কৰি আহোঁ মই তালৈকে যাব আছোঁ ব'ল এতিয়া একেলগে যাওঁ ব'ল বহুত দিন কাম কৰা নাই বুজিছ মোৰো কাম কৰা নাই বহুত দিন পাৰিলে আজি পইচা কেইটামান লৈ আহিব লাগিব দিব জানো আজি জানো খুজি চাম আগত ধাৰে আছে ন মোৰ অ' গাঁৱৰ দাদী অকণমান এইফালে আহিবচোন
তহঁত আহিলি কি কাম আছিলে বা কামটোতো আছিলে এই মাটি অলপমান আনি থোৱা আছে পাই এইখিনি অলপ ঠিক ঠাক কৰি চলাই দিব লাগিব এইখিনি এইখিনি মাটি চলাই দিব লাগিব ন অলপ চলাই দিব লাগে ঠিক আছে এই চোৱা এই দ বিলাকত এনেকে ধুনীয়াকে মিলাই দিবা এই মই খালি মই নাথাকো মই অকণমান এইখিনিৰ পৰা আহিছো পদক্ষেপ ভিক্টৰ এখন মই মজা বনালি দেই ইয়াত বহা মজাই বেলেগ এইখন বনাওঁতে এটাও নাহিলি এতিয়া কথা ক'বলৈ আহিছ তই কেলা সেই আকৌ বাদ দে চবাটো অকণ বনা চাবলৈ ওচৰত আৰু দবাটক নাথাকিব নি হয় নাই দাদাটো কেতিয়াবা খাবলৈ ল'লি দেখোন তোৰ বাপেৰে যেতিয়া তোক জন্ম দিয়া নাছিলে তেতিয়াৰ পৰা ষ্টাৰ্ট কৰিলি তোৰ চাদা খাব তোৰ কিমান বয়স হ'ল হৈছে আৰু তোৰ বাপেৰক সুধিবি ভালকে কম ল সেইফালে তই খা নাখাওঁ এইবোৰ বেয়া বস্তু মই নাখাওঁ নহয় আৰে অকমান খা একো নহয় ল নাখাওঁ একো নহয় খা তই কেলে এটা অসমীয়া ভাষাত কথা এটা আছে যে যি খাই চাদা সৰস্বতী আধা যি নাখায় চাদা গুৰুত্ব কেইটা সেইকাৰণে এপালি খা ল মই নাখাওঁ দেই আৰে খা একো নহয় আজি খা খাচোন খা মোৰ ল খা নাখাওঁ তোৰ কি চোকা হ'বলৈ মন নাযায় নেকি নাই মই ইমানে চোকা হ'ব ই ক'লেই ন যি খাই চাদা সৰস্বতী ৰাধা যি নাখায় চাদা গৰুতকৈ গেধা হ'ব মই গেধাই হ'ব তই তেতিয়া গেধা হৈ থাকিবি গেধা হৈ থাকিম মই সৰস্বতী পূজাত আকৌ তই একেলা ধূপ চাকি জ্বলাই লাভ নাই আকৌ চাদা নাখালে হ'ব নাখাওঁ তই গেধাই হৈ থাকিবি মই গেধাই যা অ দীপ কি কৰিছ অ ভাই এই তাকে নেটটো চাই আছো তাকে অ আজি তহঁতৰ কেলে ৰিজাল্ট দিয়া কথা আছিলে অ তাকে চাহবাতো পোৱা নাই মোৰতো বেয়া গৈছে কিনো হৈছে জানো আজি হ'ব ঠিকে হ'ব তাকে আৰু দেই মোক জনাবি মই ঠিক আছে দে মই তোক ফোন কৰি জনাম দে ঠিক আছে হে ভগৱান চাবা দে কৃষ্ণ ফাইনেলি য়েছ ফাৰ্ষ্ট খবৰটো মই ইয়াকে দিলো নাই ৰিচিভ কোৱা অ দীপ কোৱা তোমাৰ বাবে বহুত ভাল খবৰ এটা আছে আজি অ কি ভাল খবৰ কোৱাচোন কোৱা সোনকালে কোৱা ফোনত নকওঁ ফিল্ডৰ ওচৰলৈকে আহা ফিল্ডৰ ওচৰত ৰৈ আছো মই অ ঠিক আছে মই গৈছো ৰবা তুমি তাতে ৰখি থাকা মই গৈছোৱে অ দীপ ভাল খবৰটো ইমান কিনো সোনকালে কোৱাচোন মই ইমান লৰালৰিকে আহিছো নহয় অলপ দিনৰ আগতে যে ইণ্টাৰভিউটো দিছিলো পাছ হলো জানা কি তোমাৰ মানে চাকৰি হৈ গ'ল হয় চাকৰি হৈ গ'ল ফাইনেলি মোৰ বাৰু চাকৰিটো হ'ল কিন্তু সাগৰলৈহে বেয়া লাগে সাগৰলৈ আকৌ কিয় বেয়া লাগে সাগৰিকা বাপেকে চাকৰি কৰা ল'লেহে তাইক বিয়া দিব এতিয়া সাগৰৰ চাকৰিও নাই নহয় অ সাগৰৰ চাকৰি নাই মানে সাগৰিকাও নাই এতিয়া বুজিছো মই যে চাকৰিটো পালো সেই কথাটো তুমি সাগৰিকাক কাণচুৱাই থব পাৰা ময়ো ঠিকেই ভাবিছো হ'ব দিয়া এতিয়া আমি যাওঁগৈ ব'লা যাওঁ ব'লা দেৰি হৈছে অ মায়া ক'ত গৈছিলি ঐ দোকানৰ পৰা আহিলোগে আজি যে ফৰক পিন্ধিলি ঐ কথাটো গম নাপাও নেকি নাপাও নহয় আমাৰ দীপে চাকৰি পালে নহয় চাকৰি পালে নি অ আজিকালি মোক দীপে এনেকুৱা ড্ৰেছে পিন্ধিবলৈ কৈছে সাগৰে যদি ইণ্টাৰভিউটো দিলেহেঁতেন নহয় সিও চাকৰিটো পালেহেঁতেন চাগে দেই কিন্তু এটা কথা সি হাজিৰা কৰি যিকেইটকা পাই ঘৰ চলাওঁতেই চোন যায় অনলাইন কৰিবলৈকে চাগে তাৰ পইচা নোলালে জানো উপায় নাই বুজিছ যাওঁ দে হ'ব দে
অলপ বহা, তোমাৰ লগত কথা আছে। মাধৱী, তোমাৰ এতিয়া উপযুক্ত বয়স হৈছে আৰু সেইবাবে মই তোমাৰ বাবে আমাৰ ষ্টেটাছ মিলাই এটা মই উপযুক্ত ল'ৰা চাইছো। এই বিষয়ত তোমাৰ কিবা মতামত? মানে বাবা মই আমাৰ গাঁৱৰে সাগৰক ভাল পাওঁ। শুনা মাধৱী, তাৰ কি আছে? সি হৈছে এটা চালচিখা ভিকৰু আৰু আমাৰ ষ্টেটাছ মিলাই মই তোমালৈ এটা ল'ৰা ঠিক কৰিছো, চেণ্ট্ৰেল গভৰ্ণৰ চাকৰি কৰা ল'ৰা। যদি সি কেনেবাকৈ এটা চাকৰি পাই দেখক, মই নিজ হাতে তোমাক তাৰ হাতত গতাই দিম। শুনা মানুহ, অতীতত যি আছিলে সেয়া পাহৰি যোৱা। বৰ্তমান নৱপ্ৰজন্মৰ লগত মিলাই খোজ পঢ়াটো ল'ৰা মই তোমাক ঠিক কৰিছো আৰু এইটোৱে মোৰ শেষ ডিচিশ্যন। হেল্ল', কচোন কি হ'ল ইমান লৰালৈকে? হ'ব ঠিক আছে দে, গৈছোঁ। কি হ'ল কচোন, ইমান লৰালৈকে মাতিলি যে? কালি পাপাক আমাৰ ভাল পোৱা কথা কৈছিলো। পাপাই কি ক'লে? পাপাই চৰকাৰী চাকৰি থকা ল'ৰালেহে বিয়া দিব আৰু পাপাই চৰকাৰী চাকৰি থকা ল'ৰা এটা চাইছো। কি এইবোৰ কি কৈছ? তইতো মুখে ভাল পাৱ। ভাল মই তইহে পাম, কিন্তু পাপাৰ কথাটো মোক নাপাতি দিব নোৱাৰি। তই যদি মোক পাবলৈ হয় তেনেহ'লে সোনকালে চাকৰি এটা বিচাৰ, নহ'লে সাগৰিকা, ক'ত গৈছিলি তই? সাগৰক লগ কৰি আহিলো। সাগৰে পিছে কিবা কৰে নে আগৰ দৰেই আছে? সি কাম বিচাৰি আছে, কিন্তু পোৱাহে নাই। আৰু তই তাৰ লগত থাকি কি পাবি? আমাৰ দীপলে চা, চাকৰি কৰি মোক চাৰ্ট দিছে, জিন্স দিছে আৰু লগতে আইফোন এটাও গিফ্ট দিছে। তোক কি দিছে? মোলৈও পাপাই চাকৰি কৰা ল'ৰা এটা চাইছে, কিন্তু মইহে কি কৰো একো ভাবি পোৱা নাই। কি সঁচা? চাকৰি কৰা ল'ৰা পাইছ যদি তই গুচিয়ে যা। সিটো কি কৰি খুৱাব? তোৰ জানো মন নাযায় মোৰ নিচিনা এনেকুৱা ধুনীয়া ধুনীয়া ড্ৰেছ পিন্ধিবলৈ, দামী ফোন লবলৈ? তই কথাটো এবাৰ ভাবি চাবি। তই কোৱা কথাটো মিছা নহয় পিছে। হ'ব তই ৰচোন, মই যাওঁ। বিয়াখন গৈছিলি? লগৰজনী ঘৰলৈ গৈছিলো। ঘৰলৈ যাওঁ নেকি? মই সেইফালেকে যাওঁ। ব'ল তেনেহ'লে। কি হ'ল? সাগৰদা যিমান মন মাৰি আছে। শুনাচোন তই, কি হ'ল? সাগৰ, কি হ'ল? মই বহুত ডাঙৰ বিপদ পৰিছো। সাগৰদা, কথাবোৰ কি হৈছে কচোন ভালকে আমাক। আজি সাগৰকে লগ কৰিবলৈ মাতিছে। পাপাই চৰকাৰী চাকৰি থকা ল'ৰালেহে বিয়া দিব আৰু পাপাই চৰকাৰী চাকৰি থকা ল'ৰা এটা চাইছো। কি এইবোৰ কি কৈছ? তইতো মুখে ভাল পাৱ। সাগৰ, তই ভাগৰি পৰিলে নহ'ব, অলপ ধৈৰ্য ধৰ। মই ধৈৰ্য ধৰি থাকিব নোৱাৰোঁ। তই কচোন বাৰু, ইমান দিন ভাল পোৱা কেনেকৈ পাহৰোঁ? একো নাই দে, সকলো ঠিক হৈ যাব। মাথো ভগৱানৰ ওপৰত বিশ্বাস ৰাখ। ময়ো যিমান পাৰোঁ তাইক বুজাম বাৰু। ভাই বিয়াক একদিন লগ পাইছিল নি? বহুত দিন দেখা নাই দে। বিয়া বুলি ক'লতহে মনত পৰিছে। কালি অভিৰ লগত বাইকত উঠি পোৱা দেখিছিলো।
অ হয় নি লগ পালে তাই সুধিব লাগিব কথাটো চা মই কৈছো বুলি নকবি দেই নহ'লে কথাটো বৰ বেয়া হ'ব তোৰ কথানো কেলে ক'ম নকওঁ এতিয়া যাওঁ বল এই সেইজনী আহিছে তহঁতি কথাটো পাত যাচোন দে এইফালে পাহি তোক কি লাগে তই এইকেইদিন নবীৰ লগত বেছিয়ে ঘূৰিব লৈছ ক'ত দেখিলি তই দেখাই দেখিছে নহয় উঠিছিলো আৰু ইনো কি মই দাদাহে দাদা চাদা নামানো যাইহঁতৰ লগত তেনেকে বাইকত ঠিক ঘূৰি নকৰিবি এই তোৰ প্ৰটাৰেকশ্যন দিবলৈ সময় নাই মই যাওঁ দেই ধেৎ চালা আজিও তাইক কথাটো ক'ব নোৱাৰিলো আগৰ এইটো মই কি শুনিছো মানে খুৰা এখনে মই একো নাজানো হয় মোৰ ছোৱালী জীৱনৰ পৰা আঁতৰি থাকিবি নহ'লে মই কি কৰিব পাৰো হয়তো ভালকে জানো হ'ব তই এতিয়া যা মোৰ কথা মনত ৰাখিলে তোৰেই ভাল তোৰ লগত কথা এটা পাতিবলৈ আহিছিলো মই কি কথানো কচোন ৰচোন ৰ বহি লওঁ তইনো সাগৰদাৰ লগত এনেকুৱা কিয় কৰি আছ কিনো কৰিলো মই তই যে তাক এনেকে ইগনৰ মাৰি আছ কেলে তই কচোন আজিকালি টকা পইচা নহলে কিনো হয় তই কোৱাটো সঁচা কিন্তু ভাল পোৱাত জানো টকা পইচাৰ কথা আহে টকা পইচাই সকলো নহয় টকা পইচাই কেৱল তই বস্তু কিনিব পাৰিব সঁচা মৰম কেতিয়াও নোৱাৰ বাকী তোৰ ওপৰত কথা ভাবি চাবি মোৰ কথাখিনি হ'ব বৈ যাওঁ বল বৈ তেনেহ'লে একদম কোমল কোমল জেগা চাই চাই কামোৰে এইটো চা না বেয়া যাব নি বেয়া যাব নি এনেকুৱা ভিডিঅ' কেলে বনাব লাগে বাৰু কিন্তু চাই ভাল লাগে আকৌ কিন্তু লাজো লাগে কথাটো হয় আকৌ কাম বন নাই বনাই কৰিব কি হ'ল তোৰ আজি এসপ্তাহ আগৰ পৰা ফোন কৰি আছো খাগৰি খালে ফোন চোন ৰিচিভ নকৰে আৰু লগ কৰিবলৈ নহয় হ'ল ক'ৰবাত দেখিছিল নে মই তেনেকে না দেখা দেই কিন্তু মই তেহেঁতৰ ঘৰ ফালেদি যাওঁতে সদায় মোবাইল লৈ কথা পাতি থকা দেখো মই আকৌ তোৰ লগত পাতে বুলিহে মোৰ লগত কিন্তু আজিলৈকে পতা নাই কিন্তু এসপ্তাহ ধৰি মই ফোন কৰি আছো তই অকল বিজি পাইছো মই অলপ কথা পাতিছো মইতো কথাটো কম বুলি ভাবিছিলো কিন্তু মই ইয়াক অভিক কলো কিন্তু ই তোক নকলে নি ইয়াক মই কওঁনো কি বুলি কওঁ ক'বলৈ বেয়া লাগে ন আৰু ইটো তই ডাঙৰ ভুল কাম কৰিছ তইতো জানিবই লাগে ন তই জানি শুনি সেইটো ভুল কৰিছ তাই হৈছে এজনী ধনী ঘৰৰ ছোৱালী আৰু তই তাইক যেনিবা আনিবি তই কি খোৱাবি কি পিন্ধাবি কচোন আমি এতিয়া ক'বলৈ বেয়া লাগে সেইকাৰণে নকওঁ আৰু ছোৱালীজনীৰ কথা আমি ভালকে জানো কেনেকুৱা কি বাপেকে দিনাখন মোক লগ পাই ঘৰলৈ মাতিছিলে ক'লো বাপেকে মোক বহুত বেয়াকে কৈছে সেইটো কথা বাদ দিলো দেই এদিন চাকৰিকাই মাতি দলঙৰ ওপৰলে মোক তাই ক'লে বোলে বাপেকে ল'ৰা এটা চাইছে মই একো ভাবি পোৱা নাই মগজে মানে কাম নাইকিয়া হৈ গৈছে মোৰ কি কৰো একো ভাবি পোৱা নাই সেইটো তই আগতেই ভাবিব লাগিছিল কেতিয়া ভাবিছ আমি তাইক কথাটো ক'বলৈও বেয়া হয় ন ক'বলৈও বেয়া হয় মই সপোনতো ভবা নাই যে তাই যে এনেকুৱা কৰিব বুলি সেইটো এনেকুৱা এদিন এইটো পৰিস্থিতি আহিব বুলি মই আগতেই জানো কিন্তু কি কৰিবি তইতো আমি যদি কিবা এটা ক'লো তইতো আমাকহে বেয়া পালিহেঁতেন সেইকাৰণেতো একো নাই কোৱা ন আমি মনে মনেনো কিয় আছো মানে মই কি কৰো একো ভাবিয়ে পোৱা নাই তই পাহৰ তাইক ইমান ভাল পাওঁ তাইক কিয় এনেকুৱা কৰিলে কম মোৰ টকা পইচা নাথাকিব পাৰে কিন্তু মোৰ কাৰোবাক সঁচা মৰম দিব পৰা কেপাচিটি আছে কিন্তু আজিকালি সেইবোৰ নাচাই নহয় সঁচা ভাল পোৱা আছে জানো আজিকালি চব পইচা সেইটোতো পইচা নহ'লে একোৱে কাম নাই তই মোকে দেখিল নহয় মোৰ কি হ'ল ভাবিছিলো তোৰ কথাটো দেখি মোৰ তেনেকুৱা নহয় চব ছোৱালী তেনেকুৱা নহয় এতিয়া গম পালো ছোৱালীবিলাক মানে পইচা নহ'লে একো কাম নাই কি এতিয়া পস্তাই আছে তই এতিয়া পস্তাবলৈ আৰম্ভ কৰিছ হ'ব ঠিক আছে দেই মই যাওঁ যা দেই আমি বহো অকণমান ইয়াতে
মোবাইলতে চাওঁ উলিয়া বৰ ভাল পাইছ চাই ঐ সাগৰিকা তই ইয়াত কি কৰি আছ তোক যে কালি ফুৰিবলৈ লগ ধৰিছিলো তইনো কিয় নগলি কালি সাগৰলৈ ফোন কৰিছিলো সাগৰৰ ওচৰত বোলে এটকাও পইচা নাই সেইকাৰণে নগলো কালি আমি ইমান ধুনীয়া ধুনীয়া জেগা ফুৰিলো তই জাননে আৰু এতিয়াই যদি এইবিলাক এনজয় নকৰ তেতিয়াহ'লে পাছত কি এনজয় কৰিবি অ তই আজিকালি মাল থাকিলে এনজয় কৰিব পাৰিবি নহ'লে চব হিচাপ মই তোক লগৰ হিচাপেহে কথাকেইটা কলো মোক আকৌ বেয়া নাপাবি বাকী তোৰ ইচ্ছা কথা আৰু তইও নিজে অলপ ভাবি চাবি চাকৰি কৰা ল'ৰা যদি কোনো কথা নাই দে টপাংকুল হলেও চলি যাব বাকী এনজয়টোহে মেইন কথা হ'ব দে মই গৈ থাকো এতিয়া বাকী কথাষাৰ কৈ থলো অলপ ভাবি চাবি হ'ব দে যাওঁ মই যা ইমান দেৰি হ'ল অহাই নাই হেল্ল' মই ৰৈয়ে আছো জিৰণি চোৱাৰ ওচৰতে ৰৈ আছো তুমি সোনকালে আহা আকৌ সোনকালে আহা কি হ'ল ইমান চিঞৰ আছে যে সাগৰিকা বা পলাই গ'ল কি তাই এনেকুৱা কৰিব নোৱাৰে তাই মোৰহে মানুহবিলাকে এনেই উলিয়াই তাই কেৱল মোৰ মানুহবিলাকে এনেই উলিয়াই তাই মই ভাল পাওঁ সাগৰিকা তুমি কিয় এনেকুৱা কৰিলা কিয় কিয় লগা কৰিলা কিয় লগা কৰিলা তুমিতো কৈছিলা তুমি মোক কিয় লগা কৰিছা কিয় এতিয়া গম পালা নহয় তাৰ লগত কি হৈছিলে ৰাতিপুৱা যাৰ মুখ দেখিব নালাগে তাৰ মুখে দেখিব লাগে এই চব চালা সাগৰিকা তুমি ইমান দিনে ক'ত আছিলা মই সদায় বিচাৰি থাকো তোমাক তইতো আগতে মোক তই বুলিহে মাতিছিলি তই মোক ভুল বুজি নাথাকিবি হ'ব ঠিক আছে আজিৰ পৰা মই তুমি বুলি নামাতো তই বুলি মাতিম তই মোক এৰি নাযাবি দেই মোৰ যে তই নাথাকিলে বহুত বেয়া লাগে আৰু মানুহে কৈছে তই হেনো বোলে বেলেগলৈ পলাই গলি সাগৰলেহে বেয়া লাগে গোটেইটো পাগলা নিচিনা হৈ পৰিছে গোটেইটো ঐ সেইটো সাগৰ নহয়নে বচোন যাওঁচোন অকলে গ'লে কাৰ লগত সাগৰি খালে এই বলি আহিল নেকি নাম ঘৰলৈ বৈ কাৰ লগত ঘৰলৈ বৈ এতিয়াতো মই
তোমাৰ নহয় এতিয়া সময় যে মোৰ নহয় পাহৰিব খুজিও মোৰ বাবে তুমি হাজুৰি নিচিঙিবা তোমাৰ পদূলিৰ ৰজনীগন্ধা এতিয়া তোমাৰ নহয়। আৰে তুমি কথাটো বুজি পোৱা নাই কেলি মই ঘৰত কথা পাতিব নোৱাৰো দেখিহে আকৌ নদী কিনাৰলৈ ওলাই আহিছো তোমাৰ লগত কথা পাতিবলৈ হা ৰ'বাচোন নদীত কোনোবা এটা পৰি আছে নেকি ৰ'বা মই তোমাক কৈছো হিৰ না তোক কৈছো নে মই উৰাই দিওঁ সাগৰ 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 হে নারায়ণ হে নারায়ণ কি প্রাণর কাতর তোমার শরণ যাতনা যে যত আমার জীবন অকল রাগাতে গুনিয়া করিলে কৃপা কর প্রভু হয়রে ললু আমি করুণাময়ী তুমি করিও পদত পত গাই হরি নাম জন হয়রে ললু আমি করুণাময়ী তুমি করিও পদত পত গাই আঁকে পাকে জীবনে বিভীষিকার শিলে জলগারে পুহরে অগ্নি জগালে নিরময় তোমাকে কেবালো আজি হে
আমি করুণাই তুমি করিও পদার্থ গাই হরি নাম জন আমি করুণাই তুমি করিও পদার্থ গাই হরি নাম জন আমি করুণাময় তুমি করিও পদার্থ গাই হরি নাম জন ও